জীৱনটাত খালি খালি উদং উদং চাৰিওফালে যে আন্ধাৰ বাল ধেই কেলা কি যে মাৰি গ'লে জীৱন পালোঁ বাল ধেই। কবিতাই এটা চেষ্টা কৰোঁ দে, কি কৰিম বহি বহি ভাইৰ হাগাই হোৱা নাই কিজানি। কি যে জটিল এই জীৱন, জীৱন যেন এটি ফুলৰ মালা, এপাহি ফুল সৰি পৰিব আৰু জীৱনৰ মালাডাল যেন মাটিত বাগৰি পৰিব। কি যে জটিল এই জীৱন। উফ দিল কৈছো গায়াৰ। কালিদাস চিঠিখন দিছে নে নাই? দিছো ভাই দিছো, মই থাকোঁতে তই কি চিন্তা কৰা ভাই। চিঠিখনটো দিলো ৰ ভাই, কিবা আহে। ভাই চিঠি দিছাতো এতিয়া চাব, ভাল লাগিলে উত্তৰ দিব আৰু যদি নালাগে মাকক দিব। সেই কি ফাল্টু কথা কয়, মাকক দিব? মাকক দিলে মৰব লাগিব কি ভাই? সেই বাদ দিয়ে তোৰ ফাল্টু কথা, যাওঁ বাহিৰত যাওঁ অলপলে। যাওঁ ভাই এটা মই কথাই ভাবছোঁ, মই না কবিতাৰ কিতাপে লিখি দিম এখন। নহয় ভাই, তই এটা কাম কৰ, তই কাজিৰঙাৰ পৰা দুটামান গড় লৈ আহ, তই গড় ভাওগাত লৈ আহ, গড় পোহা কৰ তই। সেই তোকো কাইবা কথা কয় আলে বালে বকি থাকা। নহ'লে কি ক'ম দে মই। এই ভাই কৰ ঠাট্টা কৰ, কিমান তাচ্ছিল্য কৰিবি কৰ। চাই থাক এই নৱজিতৰো একদিন কবিতা প্ৰকাশ পাব ভাই, দি মিৰ'ৰ অফ লাভ অনলি ৰোমান্টিক পয়েম। নহয় ভাই, দি ব্ৰকেন মিৰ'ৰ দিবি। তোৰ জীৱনটোতো প্ৰেম কৰা সেয়ে আধাৰ ৰাতি লাট মাৰি যায় চবে। হয় ভাই কি কৰিম, ভাগ্যৰ দুখ ভাই, ভাগ্যৰ দুখ। এখন নহ'লে ভাই পাছত চব ঠিক হৈ যাব। ক'তনো থৈ দিলে কিতাপখন, বিচাৰিয়ে পোৱা নাই গোটেই, ইমান লোকে থ'ব লাগে না। হাই আণ্টি। গুঞ্জন আহিলা? আণ্টি আহিলোঁ, দিদি নাই নেকি ঘৰত? দিদি নাই ৰ'বা ঘৰত, তাই আজি আলহী খাব গৈছে, তোমাৰ টিউশ্যন কৰা নহ'বই চাগে আজি। দিয়ক ঠিক আছে দিয়ক। আণ্টি এইখন লওক, দিদিক দি দিব চিঠিখন, মই যাওঁ দিয়ক। দিয়া হ'ব দিয়া, দিম দিয়া। ঠিক আছে আণ্টি যাওঁ দিয়ক। কিবা চিঠি দিলে এইখন চাওঁৱে ৰ'বা। কাইটা মোৰ আপেল লগি চিঠি লাগছে, কাইটা ভদ্ৰ মোৰ চাই আছো ৰ, মই মোৰ আপেল লগি চিঠি ৰাখবা আহি, মোৰ আপেল লগি মই যে দি আছো। তইয়োতো ভাই কম মাল নহয় দে ভাল, এই মানুহটাক কিয় ইমান মিছা কথা ক'ব লাগে বাল, ঠিক তইতো কৈছা মোৰ কথাও কৈ দিছা বাল তই। এই ভাই আজিকালি মানুহৰ লগত চলিব লাগিলে মিছা কথা ক'ব লাগিব অলপ চলপ। মিছা কথাটো ক'ব লাগে ৰ ভাই। তই আৰু বাল ডাইৰেক্ট ইঞ্জিনিয়াৰ কৈ দিলি বাল, সেই তই তই ইঞ্জিনিয়াৰ ক ডাক্তৰ ক, তই যি কোৱা ক, আৰু মোৰ কথা কিয় ক'ব লাগে মিছাকে। এই ভাই লেভেলটা মিলবা লাগব না, ভাই হৈছো কিয়, মিলবা লাগব লেভেলটা। ইয়াতে কনাপ কোন ছোৱালীলৈ কোনে চিঠি লিখিছে? প্ৰভু মল্লো যা। তুমি বাইদেউৰ ঘৰত আহি তুমি চিঠি লিখিব পৰা হ'লা, মোৰ ছোৱালী আকৌ 2 দিনতে। মাল বেয়া আছে, মই পলাব লাগিল পনাহা বুদ্ধিকে। হেল্ল' জান, ৰ'বা যাই আছো ৰ'বা। ৰ'বা যাই আছো ৰ'বা, অলপ টাইম ৰ'বা যাই আছো ৰ'বা। পলাং ভাই মৰবা লাগব এতিয়া থাকলে। ভাই ক'ত গেলি, মই কৈছে নাযাবি। ভাই ৰ'বা তোমাক মই শিক্ষা দি আছো, তোমাক বাইদেউক মই কৈ দিম ৰ'বা। আণ্টি সৰি আণ্টি সৰি। আণ্টি সৰি সৰি আণ্টি ঘৰত নক'ব বাইদেউক নক'ব আণ্টি সৰি। গুচা এতিয়া এইবোৰ কৰি লাভ নাই, মই কৈ দিম ঘৰত যাম। গুচা আণ্টি সৰি মাফ কৰি দিয়া একবাৰ কাৰণে মাফ কৰি দিয়া আণ্টি সৰি। বাদ দে এইবোৰ কৰি লাভ নাই এতিয়া আৰু। চেজ যা আজি মই এইবাৰ চেজ, মই চেজ, ভাইটো পলালে ভাল ৰ, ইয়াকো মই দি আছো, এনেহে মই মৰলো যা আজি। এই দুটা ইমান জগত চলি য'তে ত'তে কাপোৰ পেলাই ফেলাই থয়। তুমি কাম কৰি আছা? বাইদেউ আহক। ভণ্টি মই এটা কথাৰ কাৰণেহে আহিছিলোঁ ৰ'বা। কওকচোন বাইদেউ কি কথা? তোমাৰ ভাইৰে মোৰ ছোৱালীলৈ চিঠি লিখিছে এখন, গম পাইছানে তুমি? কি কথা কোৱা বাইদেউ? তোমাৰ ভাইৰেক বুজাই দিবাচোন। এতিয়া মই যাওঁ দিয়া, মোৰ কাম আছে অলপ। দিয়ক ঠিক আছে বাইদেউ। চালা কুকু চিঠি লিখিব আহিছে, কুকু চালা চিঠি মাজে ঘৰৰ পৰা। ভাই ভাত হৈছে? মোক গাড়ী নহয় অমলেট হৈ গৈছে, ৰঙা লহান কৰি থৈছে, কিয় কি হ'ল? আমাৰ দাম দাদা কোন গেল মন্দিৰৰ কথা ছাগলটা। ভাই ভাত হোৱা নাই, দে ভোক লাগছে, ভাত চাত দি। ভাত নহয় তোমাক চিঠি খাবা দিম চিঠি। চেজ যা। মোৰ লাজ সন্মান খেদে কেনে লাগিল, ভাল লাগিল না? বেলেগৰ আগত মোৰ লাজ সন্মান খেলে, ওলা মোৰ ঘৰৰ পৰা ওলা, 1 মিনিটত থাকবা নোৱাৰা, ওলা। ভাই মই লেখা নাছিলো কিন্তু।
এই ভাই মই এনাইহে দিছিলোঁ চুপ থাক যা ঘৰৰ পৰা ওলা মোৰ ঘৰৰ পৰা ওলা তেৰি মাকে চাকি নাকা যাওঁতে দিম যে ৰক্ষা মই চালা ভোজপুৰী চিনেমাৰ চাইড এক্টৰৰ নিচিনা থব্ৰাটা লৈ তই চিঠি লিখবা গৈছিলি এনে লাজ সন্মান খেদি আহিলি না মোৰ এই বা মোৰোতো লাজ সন্মান গেল না ভাই তোৰো লাজ আছে কিবা ৰাগ উৎসৱ গাড়ী চাড়ী ফঙুলে থৈ দিম দে হ'ব দে ভাই যি হ'ল দে ৰক্ষণ কৰিব নালাগে দে ঘৰত যাই কিবা চিন্তা কৰিব লাগিব দে ভাই বিজনেছ চিজনেছ মাথা মাৰিব লাগিব দে ভাই মোৰ যদি পাছত এটা লেটু থাকিল হয় না সেই লেটু দিলেতো তোৰ কুবে কুবে গোটেই ঘৰৰ লগে লৈ গ'লো হয় কেনে কৰা নহয় ভাই দে আৰু ভাই লাগি নাথাকবি আজি হ'ল দে ভাই ঘৰত যাই কিবা এটা বিজনেছ কৰিম দে দুটাই এই নচলাং জেগা বিচাৰি সেই ভাই চুপ চাপ থাক নহ'লে গাড়ী চলাব লাগে যদি দে ভাল হ'ব দে আছোঁ দে এই বা নাকটা কাটি থৈ দিয়ে তোৰ মিছা মিছা অমলেট থৈ দিছা দে গান শুনি শুনিয়ে যাওঁ দে যাই মোক কোম্পানীতে শুনিব লাগিব দে আৰু ভাই